হেল্ল' এভৰিৱান, মই দৃষ্টি গগৈ। মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আৰু মোৰ ফেমিলি যোৰহাটৰ অভিমুখে গৈ আছোঁ। এই সুন্দৰ পৰিৱেশটো উপভোগ কৰি আমি অৱশেষত যোৰহাট টাউন পালোহি। আপোনালোকে হয়তো দেখি চিনি পাইছে কিছুমানে আমি ক'ত আহিছোঁ। হয়, আমি আহিছোঁ যোৰহাটৰ আইনক্স চিনেমা হলত বিদুৰ ভাই উপভোগ কৰিবলৈ। চিনেমা হলত চিনেমা চোৱা এইটোৱে মোৰ প্ৰথমটো অভিজ্ঞতা। সেয়েহে মই মুভিখনক লৈ বহুতেই এক্সাইটেড হৈ আছোঁ। মই ভবাৰ ধৰণে মুভিখন চাই বহুতেই ভাল লাগিল। মুভিখন শেষ কৰি আমি সকলো আহিলোঁ নভা আখলত পেট পূজা কৰিবলৈ। আৰু যিহেতু সকলোৱে ভোক লাগি আছিল, সেয়ে আমি সকলোৰে বাবে ভাতকে অৰ্ডাৰ কৰি দিলোঁ। এই ভিডিঅ'টো ইমানতে সামৰণি জনাইছোঁ। মোৰ প্ৰথমটো ভিডিঅ' বনোৱা কেনে হৈছে আপোনালোকে কমেণ্টছত জনাব। আৰু মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, বিদুৰ ভাইখন সঁচাকৈ বহুতেই ভাল। আৰু আপোনালোকেও কোনোবাই যদি চোৱা নাই চাব, ভাল লাগিব সঁচাকৈ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত পুনৰটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।